নমস্কাৰ বন্ধুসকল, নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজি অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2022 চনৰ জুন মাহৰ 5 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ 21 তাৰিখ। আজি ৰবিবাৰ, শুক্লা পঞ্চমী তিথি আৰু অশ্লেষা নক্ষত্ৰ। আজি জন্ম হলে জাতক জাতিকাৰ কৰ্কট ৰাশি, মিত্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো উন্নত। খাদ্যত আজি বেল আৰু নিম তিতা নিষিদ্ধ। প্ৰিয় বন্ধুসকল, ৰাশিফলসমূহ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো সিলেক্ট কৰি ৰাখক। লগতে ভিডিঅ'টোত এটা লাইক কৰি ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য অশান্তি, বিশেষ অসুবিধা নহ'লেও অকস্মাৎ কোনো প্ৰকাৰ আঘাতে যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা লওক। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব, কিন্তু সামান্য অসতৰ্কতাৰ ফলত আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। প্ৰেমত প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণত আপোনাৰ মনত দুশ্চিন্তাৰ উদ্ভৱ হ'ব পাৰে, যদিও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত ৰাখিব পাৰিব। গৃহত আত্মীয়ৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি ব্যস্ততাৰে দিনটো অতিক্ৰম কৰিব লগা হ'ব পাৰে। সম্পত্তি সংক্ৰান্ত সমস্যা সমাধানৰ বাবে আপোনাৰ আজি ব্যয় বৃদ্ধিৰ আশংকা আছে। আপোনাৰ আজি ডাঠ নীলা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত কৰ্ম পৰিৱৰ্তন নহ'বলৈ আপোনাক যত্নৰ প্ৰয়োজন। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। শিক্ষাৰ্থীৰ সফলতা অব্যাহত থাকিব, যদিও শিক্ষাৰ পৰিৱেশ উন্নত বুলিব পৰা নাযায়। নিবনুৱাৰ ভ্ৰমণত আনন্দ আৰু সফলতা থাকিব। আপোনাৰ আজি ব্যয় বাঢ়িব। প্ৰেমৰ পৰিৱেশ অতি উন্নত। প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব। কোনো বিশেষ সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। গৃহত অপ্ৰত্যাশিত উৎসৰ পৰা আকস্মিক ধন প্ৰাপ্তিৰ যোগ আছে। বস্ত্ৰ অলংকাৰ বা কোনো সামগ্ৰী ক্ৰয় কৰিও আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। কোনো নতুন আঁচনিৰ সফলতায়ো আপোনাক উৎসাহিত কৰিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মিথুন ৰাশিলৈ। কৰ্ম সংক্ৰান্ত কোনো শুভ সংবাদ লাভ হ'লেও আজি ভ্ৰমণৰ বাবে আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ লগতে অহেতুক ধন ক্ষয় নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি। অসৎ বন্ধুৰ পৰামৰ্শত প্ৰচেষ্টাত বাধা নাহিবলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই কোনো ক্ষেত্ৰত আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণত দুশ্চিন্তা হ'লেও পৰিৱেশ আপোনাৰ সপক্ষেই থাকিব। গৃহ পৰিৱেশত সন্তানৰ বাবে অহেতুক চিন্তা আৰু ব্যয় বৃদ্ধিৰ যোগ। অকস্মাৎ পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা সমাধানত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। নতুন আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো নিম্নমানৰ। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কৰ্কট ৰাশিলৈ। সকলো দিশতে আপুনি এটা উন্নত দিন পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ পৰ্যায়ৰ ব্যক্তিৰ প্ৰশংসাত সুখ থাকিব। শিক্ষাত আপোনাৰ ক্ৰমোন্নতি অব্যাহত থকাৰ লগতে কোনো ক্ষেত্ৰত প্ৰতিভা বিকাশত আপোনাৰ সুনামো বাঢ়িব। নিবনুৱাৰ কোনো সমস্যা সমাধানত শ্ৰেষ্ঠ বন্ধুৰ পৰা উপকৃত হ'ব। প্ৰেমৰ পৰিৱেশ উন্নত। প্ৰিয়জনৰ সংগত সুখী হোৱাৰ লগতে কোনো শুভ সংবাদ লাভতো আপুনি উৎসাহিত হ'ব পাৰিব। গৃহ পৰিৱেশত বস্ত্ৰ আদি দ্ৰব্য ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে গৃহ সুখত আপুনি সুখী হ'ব। কোনো বিশিষ্ট অতিথিৰ আগমন আৰু নতুন বন্ধু লাভতো আপোনাৰ সুখ থাকিব। এটা উন্নত দিন হ'ব। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু কফি ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত আপোনাৰ সদ্ভাৱ বাঢ়িব আৰু আপুনি প্ৰশংসিত হ'ব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধি সম্পৰ্কীয় শুভ সংবাদ লাভতো আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ সংগত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ যত্ন লওক। স্বাস্থ্যৰ প্ৰতিও আপোনাক মনোযোগৰ আৱশ্যক। নিবনুৱাই সন্তুষ্টি কমিলেও কৰ্মপ্ৰাপ্তিৰ শুভ সংবাদ লাভ কৰাৰ যোগ আছে। প্ৰেমত প্ৰিয়জনৰ পৰা বাঞ্ছিত স্থান আৰু মান লাভত আপুনি সুখী হ'ব পাৰিব। আজিৰ পৰিৱেশত বিবাহৰ আলোচনায়ো অগ্ৰাধিকাৰ পাব। গৃহ পৰিৱেশত আত্মীয় ধৰ্মীয় কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। পিতৃতুল্য ব্যক্তিৰ শাৰীৰিক উন্নতিত সুখী হ'ব। যিকোনো পৰিৱেশতে চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক শুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাৰ লগতে কৰ্মৰ পৰিৱেশত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বইও আপোনাৰ মানসিক চাপ বঢ়াব পাৰে। আজি আপুনি অকস্মাত ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব পৰা নহ'লেও গতানুগতিকতা আৰু আপোনাৰ সফলতা অব্যাহত ৰাখিব পাৰিব। নিবনুৱাক কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাই চিন্তিত কৰিব পাৰে। প্ৰেমৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব। সংগপ্ৰাপ্তিটো সুখ থাকিব। আজি আপোনাক অৰ্থ সমস্যাই আমনি কৰাৰ আশংকা আছে। গৃহত কোনো মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লগা হ'ব পাৰে। ভ্ৰমণ কষ্টকৰ হ'লেও তীৰ্থস্থান আদি দৰ্শনত সুখ থাকিব। কোনো বিশিষ্ট অতিথিৰ আগমনতো গৃহ সুখ বাঢ়িব। আপোনাৰ আজি কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাৰ লগতে অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ পাছতো অসৎ বন্ধুৰ লগত যিকোনো কাৰণতে বিবাদ আদি নহ'বলৈও আপুনি যত্ন ল'ব লাগিব। প্ৰেমত আপোনাৰ ওপৰত বৃদ্ধি পোৱা আত্মীয়ৰ চিন্তাৰ কাৰণ হ'ব পাৰে। বিবাহ সংযোগীৰ বাবে নতুন কোনো সমস্যা নাহিবলৈ সাৱধানতা লোৱা আৱশ্যক। গৃহ পৰিৱেশত অৰ্থাগম অব্যাহত থাকিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব। পাৰিবাৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে বিভিন্ন ব্যক্তিগত সমস্যা আপুনি অতিক্ৰম কৰিব লগা হ'ব পাৰে। শাৰীৰিক দুৰ্বলতাৰ লগতে ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষাত আপোনাৰ সফলতা অব্যাহত থাকিব যদিও আজি কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতা আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকা দেখা যায়। নিবনুৱাই আজি নিজৰ সিদ্ধান্তৰ ওপৰত আস্থা ৰখা আৱশ্যক। প্ৰেমত যিকোনো কাৰণতে প্ৰিয়জনৰ লগত বিতৰ্ক আদি নহ'বলৈ যত্ন লওক। আজি আপোনাৰ ওপৰত আত্মীয় চাপ বৃদ্ধিৰ আশংকাও দেখা যায়। গৃহত অকস্মাত পুৰণা সমস্যা সমাধানত ব্যয় নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আজি অৰ্থকষ্টইও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আপোনাৰ মনোযোগৰ আৱশ্যক। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিব যদিও আজি শাৰীৰিক দুৰ্বলতাজনিত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। শিক্ষাৰ্থীৰ কোনো অপ্ৰত্যাশিত সংবাদত অহেতুক চিন্তা বৃদ্ধিৰ যোগ। নিবনুৱাই যিকোনো কাৰণতে শ্ৰেষ্ঠ বন্ধুৰ লগত বিতৰ্ক নহ'বলৈ যত্ন লওক। আপোনাৰ আজি ভ্ৰমণৰ যোগো আছে। প্ৰেমত গতিশীলতা অব্যাহত থাকিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হৈও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত সন্তানৰ স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যোগ। কোনো সম্পদ ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰিব পাৰিব যদিও ইয়াতো আপোনাৰ ব্যয় বাঢ়িব। আজি অৰ্থ সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বেমেজালি আৰু সমস্যা আপোনাৰ চিন্তাৰ কাৰণ হোৱাৰ আশংকা আছে। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষাৰ্থীয়ে অকস্মাত শাৰীৰিকভাৱে আঘাত নাপাবলৈ সাৱধানতা লওক। ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ আজি আপোনাক যত্নৰ আৱশ্যক হ'ব। প্ৰেমত প্ৰিয় ব্যক্তিৰ সংগপ্ৰাপ্তি নহ'লেও পৰিৱেশত আনন্দ অব্যাহত থাকিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আপোনাৰ পৰিচয় হোৱাৰ যোগো আছে। গৃহ পৰিৱেশত অৰ্থাগম অব্যাহত থাকিব। সন্তানৰ বাবে অহেতুক আপোনাৰ চিন্তা বৃদ্ধিৰ যোগ। মান মৰ্যাদাৰ প্ৰশ্ন থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। জ্যেষ্ঠ বিষয়াৰ পৰা আপুনি সন্মানিত হ'ব। কৰ্মোন্নতি সংক্ৰান্ত শুভ সংবাদ লাভত আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশৰ নতুন সংযোগত সুনাম অৰ্জনৰ আশা থাকিব। নিবনুৱাই প্ৰতিষ্ঠিত কোনো ব্যক্তিৰ সংযোগ আৰু অনুগ্ৰহ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আজি বিবাহৰ আলোচনাই পৰিৱেশত অগ্ৰাধিকাৰ পাব। আত্মীয়ৰ সহযোগতো আপুনি উৎসাহিত হ'ব পাৰিব। গৃহ পৰিৱেশত সন্তানৰ উন্নতিত গৰ্ব অনুভৱ কৰিব পাৰিব। ব্যয় বাঢ়িলেও বিভিন্ন গৃহ সমস্যা সমাধান কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি চিকিৎসা বিভ্ৰাট নহয় বা চিকিৎসা বিভ্ৰাটৰ সন্মুখীন হ'ব লগা নহয়, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আজি কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা দেখা যায়। কৰ্মক্ষেত্ৰত ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাৰ পৰিৱেশৰ কোনো সংবাদে অহেতুক আপোনাৰ চিন্তা বঢ়াব পাৰে। দৈহিক দুৰ্বলতাৰ বাবে পৰিৱেশ অৱনমিত নহ'বলৈ যত্ন লওক। প্ৰেমৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতিকাৰ বাবে আজি এটা উন্নত দিন হ'ব। প্ৰিয়জনৰ সংগত সুখী হোৱাৰ লগতে সম্পৰ্কৰ স্থায়িত্বকৰণৰ আলোচনায়ো আজি অগ্ৰগতি পাব। গৃহ পৰিৱেশত আত্মীয়ৰ মাংগলিক কৰ্মত আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব। আৰ্থিক উন্নতিও অব্যাহত থাকিব। কোনো আত্মীয়ৰ স্বাস্থ্যও আপোনাক চিন্তাত ৰখাৰ আশংকা আছে। আজি স্বাস্থ্যজনিত কাৰণত ব্যয় নাবাঢ়িবলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সবতোপকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ।